লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ মৰনৈ আদৰ্শ প্ৰাথমিক বিদ্যালয়ত আমচুৰ এখনি সভা অনুষ্ঠিত হয়। শুক্ৰবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ লখিমপুৰ জিলা সমিতিৰ অন্তৰ্গত বিহপুৰীয়া আঞ্চলিক সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ উদ্যোগত NRC বাল্য বিবাহ জনসংখ্যা নিয়ন্ত্ৰণ আদিৰ ওপৰত এক বিশাল সজাগতামূলক সভাৰ আয়োজন কৰা হয়। এই সভাত উপস্থিত থাকে আমচুৰ মুখ্য উপদেষ্টা আজিজুৰ ৰহমান, লখিমপুৰ জিলাৰ আমচুৰ সভাপতি আৰু বহুতো বিশিষ্ট ব্যক্তি। অন্যান্য জাতিৰ লগত তুলনা কৰি অন্যান্য জাতিৰ লগত খোজ মিলাই নিবৰ বাবে আমি যিখিনি করণীয় আছে সেইখিনি কৰিবলৈ গ'লে আমাৰ প্ৰধান প্ৰতিবন্ধক হিচাপে আমাৰ জাতিটোৰ মাজত থিয় দিয়ে বাল্য বিবাহ। বাল্য বিবাহটো এনেকুৱা এটা ব্যাধি, এনেকুৱা এটা বেমাৰ যে এটা বাল্য বিবাহ সংঘটিত হোৱাৰ লগে লগে এই বাল্য বিবাহ সংঘটিত হোৱা পুৰুষ বা মহিলাজনৰ তিনিটা প্ৰজন্মলৈকে ধ্বংসৰ কৰা হলে আমি ঠেলি দিওঁ, কিন্তু আমি অথচ আমি অকণো বুজি নাপাওঁ, অকণো দূৰদৰ্শী নকওঁ যে আমি বাল্য বিবাহৰ জৰিয়তে আমি তিনিটা প্ৰজন্মক ধ্বংসৰ পথলৈ ঠেলি দিছো। আদৰণীয় ৰাইজ, মই আপোনালোকক এটা উদাহৰণ দিব বিচাৰিছো যে 13 বছৰ বয়সত বিয়া দিয়া ছোৱালীজনীৰ লগত যিজন ল'ৰাৰ লগত বিয়া দিব নিশ্চিতভাৱে 18 বছৰত থাকিব আৰু ছোৱালী বিয়া দিয়াৰ পাছত কেইদিনমান পাছত বোৱাৰীৰ নিচিনা হৈ যায়। এইটো সঁচা, আপোনালোকে নিশ্চয় জানে। এতিয়া 13 বছৰৰ ছোৱালীজনী 15 বছৰ বয়সত যেতিয়া বোৱাৰীৰ নিচিনা হৈ যায়, তেতিয়া কি কৰা হয়, ভোটালিটিত নাম উঠোৱাৰ বাবে আমাৰ মানুহে চেষ্টা কৰে আৰু নাম উঠাবলৈ গৈ সেই বাপেকৰ ঘৰত LP স্কুলত যিটো LP স্কুলত পঢ়ি আছিলে সেই LP স্কুলত চাৰ্টিফিকেট আনিবৰ কাৰণে পঠায়। চাৰ্টিফিকেটত মাষ্টৰে কিন্তু ঠিক লিখি দিয়ে। মাষ্টৰে যিটো বিহপুৰীয়াৰ পৰা আফজল হুছেইন ৰিপৰ্ট, ইণ্ডিয়ান প্ৰাইম নিউজ অসম।